আপুনি কোটিপতি হ'ব বিচাৰে নেকি? এটা মাত্ৰ সপোন দেখিলেই হৈ যাব পাৰে কোটিপতি। আমাৰ সমাজত লোকবিশ্বাস আছে যে কিছুমান সপোন দেখিলে মানুহ বাস্তৱত লাভৱান হয়। বহুতে ইয়াক অন্ধবিশ্বাস বুলি ক'লেও বহুতে এই কথাবোৰৰ প্ৰমাণ নাপায়। পৌৰাণিক বহু শাস্ত্ৰতো এনে কিছুমান কথা উল্লেখ আছে। আজি জানো আহক কোনবোৰ ৰাতি সপোনত দেখিলে মানুহ বাস্তৱত লাভৱান হয়। স্বপ্নশাস্ত্ৰ অনুসৰি যদিহে সপোনত নিজৰ মা দেউতাক দেখা পায় তাক শুভ মান্যতা দিয়া হয়। সপোনত যদি মা দেউতা উভয়ে বা কোনো এজনে নিজৰ সন্তানক জলপান কৰোৱা দেখা পায় সেয়া অত্যন্ত মংগলজনক আৰু সেই ব্যক্তি আগন্তুক খুব কম দিনৰ ভিতৰতে প্ৰচুৰ ধন সম্পত্তিৰ অধিকাৰী হৈ পৰাৰ সম্ভাৱনা প্ৰকট। যদি কোনোৱে ওখ পাহাৰৰ নিজৰাৰ পৰা পানী পান কৰা সপোন দেখে সেয়া অত্যন্ত মংগলজনক। আনকি ওখ পাহাৰ পৰ্বতৰ নিজৰা বৈ থকা সপোন দেখা ঈশ্বৰৰ বৰদান ৰূপে মান্যতা দিয়া হয়। স্বপ্নশাস্ত্ৰ অনুসৰি এনে সপোন 1 কোটি লোকৰ ভিতৰত এজন লোকৰ দেখাৰ সৌভাগ্য হয়। তেনে লোকৰ অতি সোনকালে সুন্দৰ জীৱন যাপন কৰাৰ সুখী হোৱাৰ যোগ আহি পৰে আৰু এনে সপোন দেখিলে আনৰ সৈতে ভাগ বতৰা কৰা অনুচিত। সপোনত ভগৱান বা ঈশ্বৰৰ প্ৰতিমূৰ্তি দেখা সৌভাগ্যৰ কথা। এই সপোনৰ অৰ্থ বহুত থাকিব পাৰে। শাস্ত্ৰ অনুসৰি এজন সাত্বিক আৰু পবিত্ৰ লোকে সপোনত ভগৱানক দেখিবলৈ পায়। সপোনত ভগৱান দৰ্শন মানে ব্যক্তি বিশেষৰ দেশত ইতিবাচক শক্তিৰ জাগ্ৰত হোৱা। নিউজ ডেস্ক, নিউজ জনশ্ৰেণী। চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে। বাই বাই।